fastest growing economy হয় in the history মানে গোটেই হিষ্ট্ৰী আমি যদি চাবলৈ যাওঁ ইমান ফাষ্ট গ্ৰ' কৰা কোনো এখন ইকনমি নাই সো নেক্সট আছে জাপান সেইখিনি সময়ত জাপানেও বহুতখিনি গ্ৰ' কৰিছিলে এজ আ center of power আৰু এতিয়াও আমি যদি চাবলৈ যাওঁ ডেভেলপ কাণ্ট্ৰিবিলাকৰ ভিতৰত আমি জাপানৰ নামটো মানে ডিনাই কৰিব নোৱাৰো এনভাইৰনমেন্টেল ডিগ্ৰেডেশ্যন হ'ল যিমানে ইণ্ডাষ্ট্ৰি বাঢ়ি গ'ল এনভাইৰনমেন্টটো ডিগ্ৰেড হ'ল আৰু ইকনমিক ডিছপেৰিটিজ আহিলে ধনীখিনি ধনী হৈ গ'ল দুখীয়াখিনি দুখীয়া হৈ গ'ল আজি আমি 30 মিনিটৰ ভিতৰত কন্টেম্পৰাৰী সেন্টাৰ্স অফ পাৱাৰ নামৰ চেপ্টাৰটো ৰিভিজন কৰিম সো নমস্কাৰ মই নিতাশ্ৰী আৰু আজি তোমালোকৰ যেটো কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্সৰ সেকেন্ড চেপ্টাৰ আছে কন্টেম্পৰাৰী সেন্টাৰ্স অফ পাৱাৰ সমসাময়িক যিখিনি আমাৰ বাকি যিখিনি কেন্দ্ৰ আছিল শক্তিৰ কেন্দ্ৰ সেইখিনি এই চেপ্টাৰটোত আমি পাম সো মোস্টলি এই চেপ্টাৰটোত কন্টেম্পৰাৰী সেন্টাৰ্স অফ পাৱাৰ বুলি কোনখিনি কথা কোৱা হৈছে ইউৰোপিয়ান ইউনিয়ন ASEAN আৰু চাইনা যিখিনি মানে আমাৰ USSR ৰ ডিসইন্টিগ্ৰেশনৰ পিছতে বাকি বিশ্বত সেই সমসাময়িকভাৱে তেওঁলোকে ৰাইজ কৰিছিল এজ আ সেন্টাৰ অফ পাৱাৰ সো যেতিয়া কোল্ড ওয়াৰ হেগ হৈছিল কোল্ড ওয়াৰ হেগ হোৱাৰ লগে লগে আমাৰ কি হৈছিল US অনলি ওয়ান অফ মানে এটাই পাৱাৰ হিচাপে গোটেই ওয়াৰ্ল্ডত আত্মপ্ৰকাশ কৰিছিল কাৰণ কোল্ড ওয়াৰত কি দুটা শক্তিৰ মাজত কম্পিটিশন চলি আছে কোন বেছি বেটাৰ হয় যেতিয়া ডিসইন্টিগ্ৰেট হৈ গ'ল USSR তেতিয়া মানে আনএনাউন্স এটা উইনাৰ টাইপ হৈ গ'ল US আৰু US ৰ আন্ডাৰতে গোটেই অলমোস্ট গোটেই পাৱাৰ হাউসটো আছিল তেতিয়া বাকি যিখিনি আমাৰ ওয়াৰ্ল্ডৰ বেলেগ বেলেগ কান্ট্ৰিজ আছিল তাহাতে ডিসাইড কৰিলে যে আমিও আমাৰ কান্ট্ৰিখিনি ৰাইজ কৰিব ইকনমিক্যালি ৰাইজ কৰাবৰ কাৰণে আমিও নিজৰ পাৱাৰ হাউস বনাব লাগিব হয়নে শক্তিৰ কেন্দ্ৰসমূহ আমাৰো ষ্ট্ৰং কৰিব লাগিব আৰু তেনেকে বেলেগ বেলেগ জায়গাত ইউৰোপত হওক বা সাউথ ইষ্ট এছিয়াত হওক নিজৰ বেলেগ বেলেগ কান্ট্ৰিসমূহে নিজৰ নিজৰ কি কৰিলে কেনেকুৱা কেন্দ্ৰসমূহ শক্তিৰ বিকল্প কেন্দ্ৰসমূহ বা সমসাময়িকভাৱে তেওঁলোকক গঢ় দি তুলিছিল সো ইয়াত মোস্টলি কি হৈছিল যেতিয়া বাইপোলাৰ ষ্ট্ৰাকচাৰটো ডিসইন্টিগ্ৰেট হৈ গ'ল এটা পাৱাৰ নাইকিয়া হৈ গ'ল তেতিয়া লগে লগে আৰ্লি 1990s ত কি কৰিলে it became clear that alternative centers of political and economic power could limit America's dominance to America মানে চ্যালেঞ্জ কৰিব কাৰণে আমেৰিকাৰ ডমিনেন্সটো কমাব কাৰণে আমি কি আনিব লাগিব অল্টাৰনেটিভ সেন্টাৰ্স আনিব লাগিব পাৱাৰ তেতিয়াহে আলটিমেটলি আমাৰ কাৰণে এটো পসিবল হ'ব যে এতিয়া মানে আমেৰিকাৰ এটা এটো ইউনিপোলাৰ ওয়াৰ্ল্ড হোৱাৰ আৰম্ভণি হৈছিল তাত কি আহিব লিমিটেশনস আহিব সো ডাজ ইন ইউৰোপত কি কৰিছিল যেহেতু সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ পিছত ইউৰোপৰ কান্ট্ৰি বিলাক বহুত ডেভাস্টেটেড হৈ গৈছিল বহুখিনি ডিস্ট্ৰাকশনস হৈছিল তাত যিখিনি কান্ট্ৰি আছিল ইন ইউৰোপত তাহে কিছুমান কান্ট্ৰি মিলি পেলে তাহাতে ডিসাইড কৰিলে যে আমি কি কৰিম ইউৰোপিয়ান ইউনিয়ন নামৰ এটা ইউনিয়ন বিল্ড কৰিম আৰু গোটেইখন কান্ট্ৰি একেলগে যিখিনি মেম্বাৰ কান্ট্ৰি আছিল সেই ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত বা ইউৰোপীয় সংঘৰ ভিতৰত তাহাতে কি কৰিছিল আমি একেলগে গোটেইখিনি কান্ট্ৰিক লৈ পেলে অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰ কৰিম বুলি ডিসাইড কৰিছিল আৰু এছিয়াটো ঠিক তেনেকৈ এছ'চিয়েচন অফ সাউথ ইষ্ট এছিয়ান নেশন বা ASEAN বুলি এটা অৰ্গানাইজেশন সেই সময়তে ইমাৰ্জ হৈছিল আৰু সবে নিজৰ নিজৰ কান্ট্ৰিখিনি সমানে আগুৱাই লৈ যাব বিচাৰিছিল আৰু সকলোৱে গম পাইছিল যে ইকনমিক পাৱাৰটো থাকিলেহে এখন কান্ট্ৰি কি কৰিব পাৰিব ওয়াৰ্ল্ড পাৱাৰ ওয়াৰ্ল্ডত মানে নিজৰ পাৱাৰ কি কৰিব এস্টাবলিশ কৰিব পাৰিব গতিকে ইকনমিক ক্ষেত্ৰটো প্ৰথম ফাৰ্স্ট প্ৰায়োৰিটি দিছিল মানে হেৰি কৰিব কাৰণে অগ্ৰগতি কৰিব কাৰণে উন্নয়ন কৰিব কাৰণে ঠিক আছে তো মোস্টলি এই চেপ্টাৰটোত এইখিনি বস্তুই আছে যে ইউৰোপিয়ান ইউনিয়ন ফাৰ্স্ট কেনেকে হল কেনেকে তাহাতে ৰাইজ কৰিলে ইউৰোপিয়ান ইউনিয়নক আকৌ যদিও তাহাতে কন্টেম্পৰাৰী সেন্টাৰ অফ পাৱাৰ হিচাপে ৰাইজ কৰিছিল তাহাতক এই মানে ফাইনান্সিয়াল এইটো লাগিব ন যেতিয়া ওয়াৰ্ল্ড ওয়াৰ 2 পিছত গোটেই ইউৰোপৰ কান্ট্ৰিবিলাকৰ বহুত বেয়া অৱস্থা হৈছিল তেনেকুৱা এটা অৱস্থাৰ পৰা ৰিভাইভ কৰিবৰ কাৰণে ডেফিনেটলি ফাইনান্সিয়াল এইড লাগিব বা সাহায্য লাগিব অৰ্থনৈতিক সাহায্য আৰু সেই অৰ্থনৈতিক সাহায্য কোনে প্ৰদান কৰিছিল আমেৰিকাই প্ৰদান কৰিছিল সো আমেৰিকাই প্ৰদান কৰিছিল under a plan called Marshall Plan গম পাম আমি হেখিনি দেন আছিল ASEANত সেই সময়ত 5খন আছিল পিছলত এটা বৰ্তমান 10খন কান্ট্ৰি মেম্বাৰ হয় তো সেই গোটেইখন কান্ট্ৰি লগ হৈ পেলাই তাহাতে ডিসাইড কৰিছিল যে আমি সাউথ ইষ্ট এছিয়াৰ কান্ট্ৰি যিখিনি কান্ট্ৰি আছো আমি নিজে নিজৰ কাৰণে ষ্টেণ্ড ল'ব লাগিব আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখন আগুৱাই লৈ যাব লাগিব তাৰ পিছত চাইনা সেই সময়তো চাইনাৰ নামনিছানে নাছিল অকল US আৰু USSR ৰ কথা আমি শুনিছিলো সোভিয়েট ইউনিয়ন আৰু ইফালে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ গতিকে তাৰ পিছত চাইনাই কোল্ড ওয়াৰ হেগ হোৱাৰ পিছৰ মানে 1990s ৰ লাষ্টৰ ফালৰ পৰা লাহে লাহে চাইনা কি কৰিলে ৰাইজ কৰিব আৰম্ভ কৰিলে ঠিক আছে সো চাইনা's economic success since 1978 has been linked to its rise as a great power লাষ্টৰ ফালে লাষ্টৰ দুটা ডিকেড আছিল 1900ত হেকিটা ডিকেডত তাহাতে কি কৰিলে নিজৰ ইকনমিটো ৰিভাইভ কৰিব ট্ৰাই কৰে তাহাতে গম পালে যে ইকনমিক পাৱাৰটো গ্ৰ কৰিলেহে বাকি আমি ওয়াৰ্ল্ড পাৱাৰত as a মানে পাৰ্ট আমি নিজকে এস্টাবলিশ কৰিব পাৰিম গতিকে আমি নিজৰ ইকনমিটো ডেভেলপ কৰিব লাগিব সো এইখিনি আছিল আৰু লাষ্টত আছে ইন্ডিয়া চাইনা ৰিলেশনটো কেনেকুৱা হয় ভাৰত আৰু যেহেতু এছিয়াৰ ওয়ান অফ দি
ইণ্ডিয়া আৰু চাইনা মানে খুব সেই সময়ত সমৃদ্ধশালী ৰাষ্ট্ৰ আছিলে যেতিয়া কলনাইজেশ্যনৰ আগৰ পিছৰ কথা কৈ আছো পিছলৈ বহুতখিনি দুখন কাণ্ট্ৰিয়ে বহুত পিছ পৰি গৈছিল অৰ্থনৈতিকভাৱে আৰু দুখনেই পিছত লাহে লাহে নিজকে ওপৰলৈ আনিবলৈ সক্ষম হৈছে চ' তাৰ গোটেই ৰিলেশ্যনটো আমি গম পাম ঠিক আছে চ' আফটাৰ ৱৰ্ল্ড ৱাৰ II ইউৰোপ ফেচড চেলেঞ্জ অফ ৰিবিল্ডিং ৰিভাৰ্টিং অল্ড ৰাইভেলৰিজ কাৰণ সিহঁতৰ নিজৰ কাণ্ট্ৰিৰ মাজতে বহুত কনফ্লিক্ট আছিলে বহুতখিনি প্ৰব্লেম আছিলে কিন্তু তাহাঁতে গোটেইখিনি প্ৰব্লেম মানে নিজে ঠিক কৰি পেলাই সেইখিনি সাইডত ৰাখি পেলাই নিজৰ গ্ৰোথৰ কাৰণে নিজৰ কাণ্ট্ৰি কেইখনক আগুৱাই লৈ যাবৰ কাৰণে চবেই মিলি পেলাই ইউৰোপিয়ান ইউনিয়নত যোগদান কৰিম বুলি ডিচাইড কৰিছিলে আৰু যেতিয়া কোল্ড ৱাৰৰ পিছত কোল্ড ৱাৰ যেতিয়া শেষ হ'ল শীতল যুদ্ধ কেনেকৈ শেষ হ'ল যেতিয়া আমাৰ ছোভিয়েট ইউনিয়ন ভংগ হ'ল ছোভিয়েট ইউনিয়নৰ ডিছইণ্টিগ্ৰেশ্যনৰ পিছৰ পৰা আমাৰ সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিৰাজমান হ'ল গোটেই পৃথিৱীতে তেতিয়া বাকীবিলাক কাণ্ট্ৰিবিলাকেও ভাবিব ধৰিলে যে নাই নহ'ব এতিয়া আমিও এজ আ চেণ্টাৰ অফ পাৱাৰ ৰাইজ কৰিব লাগিব এষ্টাব্লিছ কৰিব লাগিব আমাৰ পাৱাৰ গোটেই ৱৰ্ল্ডৰ ওপৰত দেন তাহাঁতে কি কৰিলে কোল্ড ৱাৰ যেতিয়া এক্সেলাৰেট হ'ল তাহাঁতৰ মানে সেইখিনি সময়ত যিখিনি ইউৰোপিয়ান কাণ্ট্ৰি আছিল তাহাঁতে ডিচাইড কৰিলে যে আমি এটা নিজৰ ইউনিয়ন বনাম আৰু সেই ইউনিয়নটো বনাবৰ কাৰণে তাহাঁতক কোনে হেল্প কৰিলে USA হেল্প কৰিলে উইথ আ ফাইনেন্সিয়েল এইড আণ্ডাৰ দ্য মাৰ্শ্বাল প্লেন নামৰ এটা প্লেনৰ আণ্ডাৰত তাহাঁতক কি কৰিলে হেল্প কৰিলে আৰু চব ইভেন যিখিনি কাণ্ট্ৰি USSRৰ পৰাও ডিছইণ্টিগ্ৰেট হৈ গৈছিলে সেইবিলাক কাণ্ট্ৰিয়ে যেতিয়া নিজে নিজে ডেমক্ৰেচি এষ্টাব্লিছ কৰিছিলে বা নিজকে এখন ইণ্ডিপেণ্ডেণ্ট ৰিপাব্লিক হিচাপে এষ্টাব্লিছ কৰিছিলে তাহাঁতেও মানে আল্টিমেটলি মানে আমাৰ US-ৰ পৰাই এইড বিচাৰিছিলে মানে ফাইনেন্সিয়েল হেল্প বিচাৰিছিলে আৰু তেতিয়া USA তেহেঁতলোকক চুক্তি দিছিলে যে তোমালোকে কি কৰিব লাগিব কেপিটেলিজম ফ'ল' কৰিব লাগিব তেতিয়া আমি তোমালোকক কি কৰিম ফাইনেন্সিয়েলি হেল্প কৰিম আৰু সেই সময়ত ন' ডাউট ফাইনেন্সিয়েল পাৱাৰটো চবতছে বেছিকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাততেই আছিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই সময়ত সেই পাৱাৰটোৰ অলপমান মানে যিটো এডভান্টেজ তেওঁলোকে লৈছিলে আৰু যিবিলাকক তেওঁলোকে হেল্প কৰিছিলে আল্টিমেটলি কাৰোবাৰ পৰা সহায় ল'লে কি হ'ব অলপমান তেওঁলোকৰ তলত চলিব লাগিব নালাগে কাৰোবাৰ পৰা ইমান ডাঙৰ বহুত হিউজ এমাউণ্টত ফাইনেন্সিয়েল এইড দিছিলে আমেৰিকাই আৰু তেনেকৈ আমাৰ প্ৰথমতে অৰ্গেনাইজেশ্যন অফ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন বা OEEC নামৰ এটা অৰ্গেনাইজেশ্যন আহিছিলে সেইটো 1948ত আহিছিলে ঠিক আছে 1948ত আহিছিলে ইকনমিক গ্ৰোথৰ কাৰণে তাহাঁতে কাম কৰিব আৰু যিখিনি ৱেষ্টাৰ্ণ ইউৰোপিয়ান কাণ্ট্ৰি আছে সেইখিনিক আমেৰিকাই কি কৰিছিলে ফাইনেন্সিয়েল এইড দি পেলাই হেল্প কৰিছিলে দেন কাউন্সিল অফ ইউৰোপ আহিলে 1949ত এই ইয়াৰকেইটা ইম্পৰ্টেণ্ট হয় সুধিব পাৰে এক্সামত দেন ইউৰোপিয়ান ইকনমিক কমিউনিটি আহিলে 1957ত আৰু ফাইনেলি ইউৰোপিয়ান ইউনিয়ন কেতিয়া আহিলে 1992ত মনত ৰাখিবা এইটো দ্য ফাউণ্ডেশ্যন ৱাজ দাজ লেইড ফৰ এ কমন ফৰেইন এণ্ড চিকিউৰিটি পলিচি তাহাঁতৰ কি থাকিলে যিমানকেইখন কাণ্ট্ৰি আছিলে তাহাঁতৰ এটা কমন কি থাকিব ফৰেইন এণ্ড চিকিউৰিটি পলিচি থাকিব আৰু কোঅপাৰেশ্যন অন জাষ্টিছ এণ্ড হোম এফেয়াৰ্ছ যিখিনি জাষ্টিছ আৰু হোম এফেয়াৰ্ছৰ বস্তু থাকিব সেইখিনিত কি থাকিব তাহাঁতৰ কোঅপাৰেশ্যন বা সহযোগিতা থাকিব যিখিনি মেম্বাৰ্ছ আছিল কাণ্ট্ৰি আছিলে এই ইউৰোপিয়ান ইউনিয়নৰ আৰু এটা নিজৰ ছিংগল কাৰেঞ্চি থাকিব যিটো হৈছে ইউৰো সেই গোটেইখন কাণ্ট্ৰিৰ এটা ছিংগল কাৰেঞ্চি আছিলে কমন কাৰেঞ্চি তাহাঁতৰ ইভেন এন্থেমো আছিলে এষ্টাব্লিছমেণ্ট ডেও চেলিব্ৰেট কৰিছিলে কিন্তু এখন কনষ্টিটিউশ্যন বনোৱাৰ ক্ষেত্ৰত তাহাঁত কিন্তু ফেইল হৈছিলে ইউৰোপিয়ান ইউনিয়নৰ কাণ্ট্ৰিকেইখনে বাৰে চেষ্টা কৰিছিলে যে এখন কনষ্টিটিউশ্যন বনাওঁ দেশখন ভালকৈ সুচাৰুৰূপে চলাবৰ কাৰণে দেশকেইখনৰ গোটেইকেইখনৰ কাৰণে কমন আৰু কিন্তু কমন কনষ্টিটিউশ্যনখন বনোৱাৰ ক্ষেত্ৰত তাহাঁত ফেইল হৈছিলে বাৰে তাহাঁতৰ কি আছিলে মানে ফৰেইন চিকিউৰিটি পলিচিও আছিলে কাৰেঞ্চিও আছিলে এন্থেম আছিলে বাকী ফ্লেগো আছিলে ইভেন ফ্লেগো আছিলে কিন্তু বাকীখিনি কৰাৰ পিছতো তেওঁলোকে এখন সংবিধান বনাব পৰা নাছিলে So Marshall Plan to কি হৈছে বা ইউৰোপিয়ান ইন্টিগ্ৰেশ্যন আফটাৰ 1945 was aided by the Cold War ঠিক আছে সো ইউৰোপৰ কাণ্ট্ৰি বিলাকে আল্টিমেটলি কোল্ড ৱাৰ যেতিয়া শেষ হ'ল তেতিয়া তাহাঁতে ডিচাইড কৰিলে যে আমি এতিয়া ইন্টিগ্ৰেট কৰিব লাগিব আমি লগ হ'ব লাগিব লগ হৈ আমাৰ নিজৰ এটা ইউনিয়ন বনাব লাগিব আৰু আমেৰিকাই তাহাঁতৰ মেছিভ ফাইনেন্সিয়েল হেল্প সৰু সুৰা নহয় বহুত হিউজ এমাউণ্টত তাহাঁতে ফাইনেন্সিয়েল হেল্প দিছিলে সেই কাণ্ট্ৰিখিনিক আৰু সেই প্লেনটোকে কৈছিলে মাৰ্শ্বাল প্লেন বুলি কৈছিলে যাতে ইউৰোপিয়ান কাণ্ট্ৰিবিলাকে নিজৰ ইকনমিটো ৰিভাইভ কৰিব পাৰে কাৰণ ইমান বেছি ৱৰ্ল্ড ৱাৰ II পিছত ইমান ডিষ্ট্ৰয়ড হৈ গৈছিলে গোটেই কাণ্ট্ৰিখিনি সেই কাণ্ট্ৰিজখিনি ৰাইজ কৰিবৰ কাৰণে সিহঁতক বহুত ফাইনেন্সিয়েল মানে সাহায্য অৰ্থনৈতিক সাহায্য বা ফাইনেন্সিয়েল হেল্পৰ প্ৰয়োজন হৈছিলে আৰু যিখিনি আগবঢ়াইছিলে সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই আণ্ডাৰ দ্য মাৰ্শ্বাল প্লেন ঠিক আছে চ' পলিটিকেল স্ফেয়াৰটো কেনেকুৱা আছিলে ফ্ৰান্স হোল্ডছ আ পাৰ্মানেণ্ট UN চিকিউৰিটি কাউন্সিল UN মানে ইউনাইটেড নেশ্যনছৰ যিখন চিকিউৰিটি কাউন্সিল আছে তাত ফ্ৰান্সৰ এটা পাৰ্মানেণ্ট চিট আছিলে তাতে পাৰ্মানেণ্ট মেম্বাৰো থাকে আৰু টেম্পৰেৰী মেম্বাৰো থাকে কিন্তু সেইখন আছিলে পাৰ্মানেণ্ট মেম্বাৰ হিচাপে ফ্ৰান্সৰ এটা চিট আছিলে আৰু বহুকেইখন ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰ কাণ্ট্ৰি নন পাৰ্মানেণ্ট মেম্বাৰ আছিলে কিহৰ ইউনাইটেড নেশ্যনৰ চিকিউৰিটি কাউন্সিলৰ
ইউৰোপিয়ান ইউনিয়ন মেম্বাৰ্ছ ইনফ্লুৱেঞ্চ US পলিচি আৰু ডেফিনেটলি কাৰণ ভোট দিবৰ সময়ত যেতিয়া ইউনাইটেড নেশ্যনৰ ভিতৰত কিবা এটা বস্তুৰ ওপৰত ভোট হয় কিবা টপিকৰ ওপৰত ভোটিং হয় এতিয়া ইউৰোপিয়ান ইউনিয়নৰ বহুত ষ্ট্ৰং মানে এটা কি আছিলে ভোটিং পাৱাৰ আছিলে ভোট বেংক বুলি যিটো কয় কাৰণ বহুতকেইখন কাণ্ট্ৰিয়ে ভোট দিলে এফালে গুচি যায় ন ৱেইটেজটো বাঢ়ি যায় সেইকাৰণে US পলিচিক ইনফ্লুৱেঞ্চ কৰিব পাৰিছিলে ইউৰোপিয়ান ইউনিয়নে বুজি পাইছা So, prefers diplomacy, economic investments, and negotiations over military force. তাহাতে বিচাৰিছিলে military force apply কৰি পেলাই আলিমেলি এখন war হলে যেতিয়া আমি violence apply কৰিম কোনবা পাটা পাৰ্টি জিকক বা হাৰক আলিমেলি উইনাৰ হওক ভিক্টৰি পাওক লাগিলে হাৰক দুটা পাৰ্টিৰে বহুত লোকচান হয় সম্পদৰ লোকচান হয় মানুহৰ প্ৰাণৰ হানি হয় হয়নে বহুত মানুহে এনে বিনা কাৰণত তেওঁলোকৰ প্ৰাণ হেৰুৱাব লগা হয় নিৰীহ মানুহে তেনেকৈ ৰিসেন্টলি যেতিয়া দেখিছাই ইৰাণ আৰু US আৰু ইজৰাইলৰ যুদ্ধত বহুতখিনি মানুহে মানে নিৰীহ মানুহ বুলি কম ইনোচেন্ট মানুহখিনিয়ে প্ৰাণ হেৰুৱাব লগা হৈছিলে ইভেন ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধতো বহুতখিনি ইনোচেন্ট মানুহে প্ৰাণ হেৰুৱাব লগা হৈছিলে তো তাহাতে কি প্ৰিফাৰ কৰিছিলে যে নেগোচিয়েশ্যন কনভাৰসেশ্যন কৰি পেলাই আমি যদি সলভ কৰিব পাৰো নেগোচিয়েট কৰি পেলাই অলপমান মিলা মিছা কৰি পেলাই অকমান কম্প্ৰমাইজ কৰি পেলাই যদি আমি এডজাষ্ট কৰিব পাৰো দেন আমি হেতু কৰিম পলিটিক্যাল যিবিলাক মেটাৰ আছে ডিপ্লোমেসি যিখিনি বুলি কয় আজিকালি ডিপ্লোমেটছ বিলাক থাকে ন ফৰেন কাণ্ট্ৰি বিলাকত গৈ পেলাই যিবিলাক ডিল থাকে সেই ডিল বিলাক ডিপ্লোমেটছ বিলাকে নেগোচিয়েশ্যন থ্ৰুদি তেওঁলোকে বুজা পৰা এটা কমন গ্ৰাউণ্ডত আহি যায় ইভেন যেতিয়া আমাৰ ষ্ট্ৰেট অফ হৰমুজৰ থ্ৰুদি আমাৰ ইণ্ডিয়াক অকল আহিব দিছিলে কিহৰ কাৰণে সেই ডিপ্লোমেচিৰ কাৰণে ইণ্ডিয়াৰ ৰিলেশ্যনটো ফৰেন মানে এফেয়াৰ্ছৰ ক্ষেত্ৰত ভাল আছিলে ইৰাণৰ লগত ইৰাণে অকল আমাৰ ইণ্ডিয়াক প্ৰথমতে এলাউ কৰিছিলে চ' এইবিলাকে নেগোচিয়েশ্যন বুলি কয় লাষ্টত যেতিয়া পিচ এগ্ৰিমেণ্ট হয় বা কথাৰ মাজেৰে বুজা পৰাৰ মাজেৰে যেতিয়া দুইখন কাণ্ট্ৰি এটা কমন গ্ৰাউণ্ডত আহে দেট ইজ কল্ড নেগোচিয়েশ্যন মিলিটাৰী ফৰ্চতকে তাহাতে নেগোচিয়েশ্যন বেছি প্ৰিফাৰ কৰিছিলে আৰু ইকনমিক ইনভেষ্টমেণ্ট যাতে গ্ৰ' কৰিব বিচাৰিছিলে এইবোৰ যুদ্ধ বিগ্ৰহ কৰি পেলাই আলিমিনি নিজৰো লছ কৰিব বিচৰা নাছিলে ইফেক্টিভ ইন ডায়ালগছ উইথ চাইনা হিউমেন ৰাইটছ এণ্ড দ্য এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন এইবিলাক বস্তু তেওঁলোকে নিজৰ মানে অপিনিয়ন ৰাখিছিলে নিজৰ ষ্টে ৰাখিছিলে চাইনাৰ লগত ৰিলেশ্যন কৰাৰ ক্ষেত্ৰত হওক বা হিউমেন ৰাইটছৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতিছিলে আৰু লগতে এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন আজিকালি সকলো ক্ষেত্ৰত এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় কাৰণ সকলোৱে গুৰুত্ব দিয়ে সকলোবিলাক যিমানবিলাক মিটবিলাক হয় গ্ল'বেল লেভেলত এনভাইৰমেণ্টৰ ওপৰত সকলোৱে গুৰুত্ব দিয়ে বা সকলোৱে নিজৰ নিজৰ অপিনিয়ন ৰাখে দেন মিলিটাৰী স্ফেয়াৰত চাবা কি কৰিছিলে তেওঁলোকৰ কেনেকুৱা মানে এপ্ৰ'চ আছিলে US হেজ দ্য ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট কম্বাইন্ড আৰ্ম ফৰ্চেছ গোটেইবিলাক কাণ্ট্ৰিৰ আল্টিমেটলি কম্বাইন হ'ব ন তাহাতে নিজৰ যিহেতু এটা ইউনিয়নত আছে গোটেইখন কাণ্ট্ৰিয়ে ইখনৰ ওপৰত যদি কিবা এটা আহে কোনোবাই এটেক কৰে গোটেইখনে সমানে কি কৰিব প্ৰটেকশ্যন দিব গোটেইখনকে চ' কম্বাইন আৰ্মিটো অলমষ্ট ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট আছিলে ছেকেণ্ড অনলি টু দ্য US ডিফেন্স স্পেণ্ডিং কাৰণ USৰ লগত তেতিয়াও কম্পিট কৰিব পৰা নাছিলে US তেতিয়াও ফাৰ্ষ্ট প্লেচতে আছিলে ডিফেন্স স্পেণ্ডিঙৰ ক্ষেত্ৰত হওক বা আৰ্ম ফৰ্চৰ ক্ষেত্ৰত হওক France and European Union member has around 335 nuclear warheads. So, France are बहुत बेसिके strong war weapons बिलाक आसिले. EU is the second largest source of space and communication technology globally. Even India निजर space craft करार সময়ত মানে European Union or help লৈছিলে এবাৰ. ঠিক আছে? So, shortcomings of EU by European Union as an supranational organization supranational মানে অকল এখন কান্ট্ৰিৰ ওপৰত নহয় মাল্টিপল কান্ট্ৰিজ বিলাকৰ ওপৰত যে ইনফ্লুৱেঞ্চ থাকে that is called supranational national so Britain's prime minister Tony Blair supported the US in the Iraq invasion while Germany and France opposed it কি আছিল নিজৰ মাজতে তাহাঁতৰ কেতিয়াবা কিছুমান ক্ষেত্ৰত কনফ্লিক্ট হৈ গৈছিল কিছুমান ক্ষেত্ৰত যদি দুখন কান্ট্ৰি এটা বস্তু সাপোৰ্ট কৰিছিল কিন্তু কেইখন মানে আকৌ কি কৰিছিল তাৰ অপোজ কৰিছিল ঠিক আছে many newer EU member in the US led coalition in willing US ৰ লগত যেটো আছিল তাতে কোয়ালিশন আপোনালোকে জয়েন কৰিছিল বহুত ইহনা কৰা মন আছিল তাৰ পিছত মাৰ্গাৰেট থেচাৰ বুলি যিজন আছিল ইউকেৰ প্ৰাইম মিনিষ্টাৰ হে আমাৰ ইউৰোপিয়ান মাৰ্কেট তেওঁলোকে ইউকে তেওঁলোকে ইউৰোপিয়ান মাৰ্কেটৰ পৰা বাহিৰত ৰাখিছিল ডেনমাৰ্ক এণ্ড সুইডেনে ৰেজিষ্ট কৰিছিল কিহত মাৰ্চেছ ট্ৰিটি বুলি যিখন আছিল যিখনৰ থ্ৰুদি ইউৰোপিয়ান ইউনিয়ন আৰম্ভ হৈছিল সেইখনৰ পৰা তেওঁলোকে ৰেজিষ্ট কৰি বিৰোধিতা কৰি পেলাই বাহিৰত গৈছিল ইউৰোটো তেওঁলোকে বিচাৰা নাছিল জয়েন কৰিব নে ইউজ কৰিবলৈ দেন ASEAN কেতিয়া আহিছিল এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়া নেশ্যন আছিল ফুল ফৰ্মটো 1967 ত এষ্টাবলিছ হৈছিল আৰু সেইখন পাঁচখন কান্ট্ৰি আছিল অকল প্ৰথম আৰম্ভণিৰ সময়ত পাঁচখন কান্ট্ৰি আছিল ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপিনছ সিংগাপুৰ এণ্ড থাইলেণ্ড আৰু বেংকক ডিক্লেৰেশ্যন নামৰ যিখন ডকুমেণ্ট আছিল সেইখনত সাইন কৰি পেলাই এই পাঁচখন কান্ট্ৰিয়ে কি কৰিছিল থাইলেণ্ডৰ বেংককত তেওঁলোকে সন্মিলিত হৈছিল আৰু পিছলৈ গৈ পেলাই সেই কান্ট্ৰিখনৰ সেই ষ্ট্ৰেংথ মানে সেই পাঁচখন কান্ট্ৰিৰ ষ্ট্ৰেংথটো বাঢ়ি দহখন কান্ট্ৰি হৈছেগে এতিয়া বৰ্তমান 10খন কান্ট্ৰি আছে আৰু ASEANৰ নিজৰ এটা ৱে আছে দা ASEAN ৱে বুলি কয় এক্সামত এইটো বহুত সোধে কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এ ফৰ্ম অফ ইণ্টাৰেকশ্যন দ্যাট ইজ ইনফৰ্মেল নন
কনফ্ৰণ্টেশ্যনিষ্ট এণ্ড কোঅপাৰেটিভ এইটো হৈছে তেওঁলোকে কোঅপাৰেটিভ কৰিব আৰু ইমান বেছি ফৰ্মেল নাৰাখে বস্তুবোৰ যাতে নিজৰ গ্ৰ' কাৰণে যিখিনি কৰিব লাগে তেওঁলোকে কৰিব ইণ্টাৰেকশ্যনটো বেছি ফৰ্মেল নাৰাখে আৰু লগতে কোঅপাৰেটিভ সহযোগিতা বজাই ৰাখিব ASEANৰ এইখন বৰ্তমান এই 10খন মেম্বাৰ আছে ঠিক আছে 10 মেম্বাৰ কাণ্ট্ৰিজ এতিয়া বৰ্তমান আছে তোমালোকে চাই ল'বা তো ASEANৰ দুটা মুখ্য উদ্দেশ্য আছে এটা আছিলে মুখ্য উদ্দেশ্য প্ৰাইমেৰী বা প্ৰাথমিক এটা উদ্দেশ্য আছিলে আৰু এটা আছিলে গৌণ উদ্দেশ্য সেকেন্ডাৰী এটা আছিলে সো প্ৰাইমেৰী অবজেক্টিভটো কি হয় টু এক্সেলাৰেট ইকোনমিক গ্ৰোথ মেইনলি তাহাতে ইকোনমিক গ্ৰোথটোৰ ওপৰত গুৰুত্ব দিলে কাৰণ মই যেটা প্ৰথমতেও কৈছো যে মানে অৰ্থনৈতিক ক্ষেত্ৰখন উন্নতি হলে বাকি সকলো ক্ষেত্ৰৰ উন্নতি হ'ব সেইকাৰণে তেওঁলোকে মেইন গুৰুত্বটো কি দিছিলে অৰ্থনৈতিক ক্ষেত্ৰৰ গুৰুত্ব মানে উন্নতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে লগতে সোশ্যাল প্ৰগ্ৰেছ কৰিব লাগিব সোশ্যাল জাস্টিস লাগিব সমাজখনো আগবাঢ়ি যাব লাগিব অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগতে আৰু কালচাৰটো তেওঁলোকে আগুৱাই লৈ যাব বিচাৰিছিলে অৰ্থনৈতিক ক্ষেত্ৰৰ লগতে আৰু সেকেন্ডটো কি আছিল প্ৰমোট ৰিজিয়নাল পিস ৰিজিয়নাল মানে আঞ্চলিক যেটো শান্তি গুটে অঞ্চলবিলাকৰ নেইবাৰ কাণ্ট্ৰিবিলাকৰ লগত তেওঁলোকে ভালকৈ শান্তি বৰ্তাই ৰাখিব বিচাৰিছিলে আৰু ষ্টেবিলিটি স্থিৰতা বজাই ৰাখিব বিচাৰিছিলে যাতে কোনো কাৰণতে মতৰ বিৰোধ নহয় আৰু এইবোৰ যুদ্ধ নহয় সেইবোৰ তেওঁলোকে মেইনটেইন কৰিব বিচাৰিছিলে আৰু কিহৰ ওপৰত বেছ কৰি চলিছিলে অন দা ৰুল অফ ল তেওঁলোকে পুৰা ল ফলো কৰিছিলে ইলিগেলি কোনো ধৰণৰ কাম কৰিব বিচাৰা নাছিলে আৰু লগতে প্ৰিন্সিপলছ অফ ইউনাইটেড নেশ্যনছ চাৰ্টাৰ যিখন আছে সেইখনো তেওঁলোকে কমপ্লিটলি ফলো কৰিছিলে এই দুটা তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিলে এটা প্ৰাইমেৰী এটা সেকেন্ডাৰী এইকেইটা তিনটা পিলাৰ হয় ASEAN সিকিউৰিটি কমিউনিটি ASEAN সোশিও কালচারাল কমিউনিটি ASEAN ইকোনমিক কমিউনিটি এই তিনিখন কি হয় আমাৰ ASEANৰ তিনটা মুখ্য পিলাৰ হয় এইকেইটাৰ ওপৰত কোৱেশ্চন সুধে এক্সামত এইকেইটাও বহুত ইম্পৰ্টেন্ট হয় সো ASEANৰ সিকিউৰিটি কমিউনিটিখন কি হয় প্ৰিভেন্টস টেৰিটৰিয়েল ডিসপিউটস ফ্ৰম এস্কেলেটিং টেৰিটৰিয়েল ডিসপিউট বিলাক বাঢ়ি যোৱাৰ তেওঁলোকে বাধা দিয়ে বাই 2003 ASEAN agreements ensured peace neutrality কাৰণ শান্তি তেওঁলোকে বিচাৰিছিলে প্ৰথমতে তেওঁলোকৰ সেকেন্ডাৰী যেটো আছে অবজেক্টিভটো ৰাখিছে তেওঁলোকে পিছৰ বিষয়ে নিউট্ৰেলিটি তেওঁলোকে নিউট্ৰেল থাকিব বিচাৰে ইমান বেছি পক্ষপাতিত্ব নকৰে আৰু লগতে সহযোগিতা নন ইন্টাৰফাৰেন্স কাকো ইন্টাৰফেয়াৰ নকৰে আৰু লগতে ৰেসপেক্ট ফৰ ন্যাশনাল ডিফাৰেন্সেস যিখন এখন কান্ট্ৰি বা আনখন কান্ট্ৰিৰ পৰা যেটো পৃথকতা থাকে বৈষম্যতা থাকে সেইটো তেওঁলোকে ৰেসপেক্ট কৰে সন্মান জনায় আৰু সভৰেন ৰাইট সভৰেন মানে সাৰ্বভৌমত্ব তোমাৰ ডিসিজন লোৱাৰ এটো সাৰ্বভৌমত্ব অধিকাৰ থাকে মানে মোৰ ডিসিজন লোৱাৰ ক্ষেত্ৰত কোনেও যাতে আহি পেলে বাহিৰা শক্তিয়ে বাহিজি কোনো পাৱাৰে আমাক ইন্টাৰফেয়াৰ নকৰে এখন কান্ট্ৰি যেটো সম্পূৰ্ণ নিজাববীয়াকৈ ডিসিজন মেকিংৰ এটা মানে ক্ষমতা থাকে হেতু কয় সাৰ্বভৌমত্ব আৰু তেওঁলোকে হেতুকো মানে কি কৰে ৰেসপেক্ট কৰে ASEAN ৰিজিয়নাল ফোৰাম এস্টাব্লিশড ইন 1994 যিয়ে কি কৰে সিকিউৰিটি আৰু ফৰেন পলিসি ক্ষেত্ৰত কোঅৰ্ডিনেট কৰে তেওঁলোকৰ সিকিউৰিটি আৰু যিবিলাক বৈদেশিক নীতি হেখিনি ক্ষেত্ৰত তেওঁলোকে কোনে কৰে কাম ASEAN ৰিজিয়নাল ফোৰাম নেক্সট ASEAN ইকোনমিক কমিউনিটিৰ যিখিনি অবজেক্টিভ কমন মাৰ্কেট এখন বনাব বিচাৰিছিলে সকলোৰে কাৰণে আৰু প্ৰডাকশন বেস উইদিন ASEAN ষ্টেট ASEANৰ ষ্টেটখিনিৰ ভিতৰতে সেই মাৰ্কেটখনত কি কৰিব প্ৰডাকশন কৰিব টু এইড সোশ্যাল এণ্ড ইকোনমিক ডেভেলপমেন্ট ইন দা ৰিজিয়ন হে অঞ্চলৰ ভিতৰত কি কৰিব সোশ্যাল সামাজিক আৰু অৰ্থনৈতিক ডেভেলপমেন্টৰ কাৰণে যিখিনি এইড লাগে তেওঁলোকে দিব ইমপ্ৰুভ দা এক্সিস্টিং ASEAN ডিসপিউট সেটেলমেন্ট মেকানিজম যিখিনি অলৰেডি এক্সিস্টিং ডিসপিউট আছে কনফ্লিক্ট আছে সেইখিনি তেওঁলোকে সেটেল কৰিব ফাৰ্স্ট আৰু ক্ৰিয়েট অফ ফ্ৰী ট্ৰেড এৰিয়া তেওঁলোকে ফ্ৰী ট্ৰেড এৰিয়া বনাব বিচাৰিছিলে সেই তেওঁলোকৰ ASEAN মানে সেই এৰিয়াটোৰ ভিতৰত আৰু লেবাৰৰ কাৰণে সাৰ্ভিসৰ কাৰণে তেওঁলোকে এটা ফ্ৰী ট্ৰেড এৰিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছিলে নেক্সট আছে চাইনাই কেনেকৈ গ্ৰো কৰিলে চাইনাই আমি জানো কোলৱাৰ শেষ হোৱাৰ পিছৰ পৰাই চাইনাই ৰাইজ কৰিছে আৰু ৰাইজ কৰি গৈয়ে আছে তেওঁলোকৰ এটা মাত্ৰ বাধা আছিলে পপুলেশ্যন অলপ বাধা দিছিলে তেওঁলোকৰ সেই মানে জাৰ্নিটোত কাৰণ পপুলেশ্যনটো তেওঁলোকে কন্ট্ৰোল কৰিলে প্ৰথমতে মানে আগতে তেওঁলোক ফাৰ্স্ট আছিলে পপুলেটেড কান্ট্ৰি গোটেই ৱৰ্ল্ডৰ ভিতৰত এতিয়া তেওঁলোক সেকেন্ড হৈ গ'ল তেওঁলোকে পপুলেশ্যনটো কন্ট্ৰোল কৰিলে আৰু সকলো ওভাৰঅল তেওঁলোকে গ্ৰো কৰিব ট্ৰাই কৰিছে আৰু তাত সফল হৈছে ফাষ্টেষ্ট গ্ৰোইং ইকোনমি হয় ইন দা হিষ্ট্ৰী মানে গোটেই হিষ্ট্ৰীত আমি যদি চাবলৈ যাওঁ ইমান ফাষ্ট গ্ৰো কৰা কোনো এখন ইকোনমি নাই projected to overtake the US as the world largest economy by 2014 US আকৌ overtake কৰিব বুলি এটা কি আছে এতিয়া সমীক্ষা বা সাৰ্ভে এটাই কৈছে যেনেকৈ ইণ্ডিয়াই চাইনাক পপুলেশ্যনৰ ক্ষেত্ৰত overtake কৰিব বুলি কৈছিল 2027 ৰ ভিতৰত কিন্তু আগতে 2024 তে কৰি দিলে তো তেনেকুৱা এটা সমীক্ষাই কৈছে যে ৱৰ্ল্ডৰ ভিতৰত US আকৌ overtake কৰিব চাইনাই as a largest economy of the world People's Republic of China 1949 ত এস্টাব্লিশ কৰা হৈছিল আৰু ইহতে ইকোনমিক ক্ষেত্ৰত সোভিয়েট মডেল মানে কমিউনিষ্ট গভৰ্ণমেন্ট এটা ফলো কৰে
তো তাহাঁতৰ যিখিনি নিগেটিভ পইণ্ট আছিলে যিখিনিৰ ওপৰত তাহাঁতে কাম কৰি পেলাই গ্ৰ' কৰিলে প্ৰথমতে তাহাঁতৰ গ্ৰ'থ বহুত কম আছিলে ল' আছিলে দেন পপুলেশ্যন গ্ৰ'থটো বহুত বেছি আছিলে যিটো এটা কণ্ট্ৰল কৰিলে দেন এগ্ৰিকালচাৰেল প্ৰডাকশ্যন ইনচাফিচিয়েণ্ট টু জেনেৰেট আ চাৰপ্লাছ ফৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে যিখিনি কেঁচা সামগ্ৰী ৰ মেটেৰিয়েলছ লাগে সেইখিনি তেওঁলোকে চাৰপ্লাছ কৰিব পৰা নাছিলে তাহাঁতে প্ৰথমতে কি কৰিলে এগ্ৰিকালচাৰটো গ্ৰ' কৰি ল'লে এগ্ৰিকালচাৰটো বহুতখিনি আগুৱাই লৈ গ'ল দেন তাহাঁতে এগ্ৰিকালচাৰ প্ৰাইভেটাইজেশ্যন কৰিলে দেন ইকনমিবিলাক মানে ইকনমিক ক্ষেত্ৰত যিখিনি ইণ্ডাষ্ট্ৰী লাগে বাকী যিখিনি কাম কৰিব লাগে সেইখিনিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিলে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনটো বহুত ল' আছিলে প্ৰথমতে তো তেওঁলোকে প্ৰথমতে এগ্ৰিকালচাৰটো গ্ৰ' কৰিলে দেন সেইটো প্ৰাইভেটাইজেশ্যন কৰিলে দেন তাহাঁতে ইণ্ডাষ্ট্ৰীৰ ওপৰত গুৰুত্ব দিছে দেন মিনিমেল ইণ্টাৰনেশ্যনেল ট্ৰেডটো প্ৰথমতে বহুত কম আছিলে তাহাঁতে তাৰপিছত কি কৰিলে কিছুমান স্পেচিফিক ইকনমিক জ'ন বনালে যিবিলাক জ'ন অ'পেন কৰি দিলে যে সকলোৱে আহি পেলাই তাতে বিজনেছ কৰিব পাৰিব তো বাহিৰৰ কোম্পানীবিলাকে আহিলে তাতে ইনভেষ্ট কৰিলে ফৰেইন ইনভেষ্টমেণ্টো আহিলে তেনেকৈ তাহাঁতৰ ইকনমিটো গ্ৰ' কৰিলে আৰু পাৰ কেপিটেল ইনকামটো বহুত লছত চলি আছিলে যিটোৰ ওপৰত তাহাঁতে কাম কৰিছে পিছত চ' 1972ৰ পৰা মানে 1970ত তাহাঁতে মেইনলি বেছিকৈ গ্ৰ' কৰিলে তাহাঁতে জানিছিলে যে US লগত ৰিলেশ্যনটো ষ্ট্ৰং কৰিব লাগিব এতিয়াও বহুতখিনি কাণ্ট্ৰি আছে যদিও এটা মানে ডিপ্ল'মেটিক ৰিলেশ্যন তাহাঁতৰ মানে মেইনটেইন কৰি ৰাখিছে দেন মিলিটাৰীৰ ওপৰত গুৰুত্ব দিছে এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব দিছে ছায়েন্স এণ্ড টেকনলজি আৰু ইণ্ডাষ্ট্ৰী এইকেইটা বস্তুৰ ওপৰত তাহাঁতে বহুত গুৰুত্ব দিছে AHSEC বা মাচি বুলি তোমালোকে মনত ৰাখিব পাৰা ডেং জিয়াংপং মানে যিটো মানুহ আছিলে তেওঁ মেইনলি ৰিফৰ্মছ কিছুমান আনিছিলে আৰু অপেন ড'ৰ পলিচি তেওঁলোকে ৰাখিছিলে যে সকলোৰে কাৰণে আমাৰ দুৱাৰ খোলা আছে যোনে আহি পেলাই এটা ইনভেষ্টমেণ্ট কৰিব বিচাৰে বিজনেছ কৰিব বিচাৰে গোটেইখিনি কৰিব পাৰে ট্ৰেড কৰিব পাৰে কিন্তু তাহাঁতে কি কৰিছিলে কিছুমান স্পেচিয়েল ইকনমিক জ'ন বনাই দিছিলে যিখিনি সেই জ'নখিনিতহে অকল তেওঁলোকে মানে অপেন এৰিয়া কৰি দিছিলে গোটেই চাইনাখনো এৰিয়া নাছিলে বহুত তেওঁলোকে স্মাৰ্টলি ষ্ট্ৰেটেজিকেলি এই কামখিনি কৰিছিলে যিটো আমাৰ USSRৰ ক্ষেত্ৰত যিটো শ্বক থেৰাপি হৈছিলে ন হঠাৎ মানে কি কৰিছিলে ছ'চিয়েলিজিমৰ পৰা কেপিটেলিজমলৈ শ্বিফ্ট হৈছিলে হঠাৎ প্ৰাইভেটাইজেশ্যন কৰিছিলে আৰু বহুত মানুহৰ কাৰণে এই বস্তুটো বহুত শ্বক টাইপ হৈছিলে তেওঁলোকে এই শ্বক থেৰাপিটো মানে ফ'ল' কৰা নাছিলে যদিও তেওঁলোকে ইকনমিৰ ক্ষেত্ৰত সেইটো মানে USSRৰ ইকনমিক চিষ্টেমটো ফ'ল' কৰিছিলে কিন্তু USSRতকৈ তেওঁলোকে বেছি ভালকৈ হেণ্ডেল কৰিছিলে কম্প'জ হৈ পেলাই তেওঁলোকে ভালকৈ জানি মানে কি বুলি কয় এইটো ভালকৈ মানে চাই কোনটো কৰিলে বেছি ভাল হ'ব তেওঁলোকে সেইটোৰ ওপৰত গুৰুত্ব দিছিলে প্ৰাইভেটাইজেশ্যন কৰি দিলে এগ্ৰিকালচাৰৰ জানে যে এগ্ৰিকালচাৰ ক্ষেত্ৰতো বহুত মানুহ নিয়োজিত হৈ আছে প্ৰথমতে জানিছিলে সেইটো বস্তুত আৰু সেইকাৰণে প্ৰাইভেটাইজেশ্যন কৰি পেলাই এগ্ৰিকালচাৰ ছেক্টৰটো বহুত গ্ৰ' কৰিলে আৰু তাৰপিছত বাকীবিলাক বস্তুত গুৰুত্ব দিলে দেন ইণ্ডাষ্ট্ৰীবিলাকো প্ৰাইভেটাইজেশ্যন কৰি দিলে ইন 1998 আৰু ট্ৰেড বেৰিয়াৰ ৰাখিলে যদিও অপেন ড'ৰ পলিচি কৰিছিলে যে সকলোৰে কাৰণে অপেন থাকিব আমাৰ ট্ৰেডিং বা বিজনেছ চিষ্টেমটো কিন্তু তেওঁলোকে কি কৰিলে কিছুমান স্পেচিয়েল ইকনমিক জ'ন বনাই দিলে য'ত অকল সেইখিনি জেগাৰ ভিতৰতে কি কৰিব পাৰিব ফৰেইন যদি কোম্পানীবিলাক আহেও ইনভেষ্ট কৰিব বিচাৰে সেইখিনিতে কৰিব পাৰিব সেইটো তেওঁলোকে ৰাখিলে লিমিটেশ্যন তো তেওঁলোকৰ নিউ পলিচি কি আছিলে এগ্ৰিকালচাৰ প্ৰাইভেটাইজেশ্যন কৰিলে লগে এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো বহুত হাই হৈ গ'ল ৰুৰেল ইনকামটো বাঢ়িলে কাৰণ বেছিভাগ ৰুৰেল মানুহ এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হৈ থাকে এগ্ৰিকালচাৰটো গ্ৰ' কৰিলে ৰুৰেল ডেভেলপমেণ্ট হ'ব গ্ৰাম্য অঞ্চলৰ উন্নয়ন হ'ব আৰু তাহাঁতৰ সকলোৰে পাৰ্চনেল ছেভিংছবিলাক বাঢ়ি গ'ল ইনকাম বাঢ়িলেতো তোমালোকে ছেভিংছ কৰিব পাৰিবা ন দেন গ্ৰ'থ ৰেটটো বহুত ফাষ্ট হৈ গ'ল তেতিয়া আৰু লগে ইণ্ডাষ্ট্ৰীটো প্ৰাইভেটাইজেশ্যন কৰি দিলে আৰু ইণ্ডাষ্ট্ৰী আৰু এগ্ৰিকালচাৰ দুটাই মিলি পেলাই বহুত গ্ৰ' কৰিব আৰম্ভ কৰিলে দেন ৰুৰেল ইণ্ডাষ্ট্ৰীৰ ওপৰত গুৰুত্ব দিলে দেন নিউ ট্ৰেডিঙৰ কাৰণে যিটো ল বনালে অপেন ড'ৰ পলিচি লগতে স্পেচিয়েল ইকনমিক জ'ন বনালে আৰু তাতে ফৰেইন ইনভেষ্টমেণ্ট হ'ল ফৰেইন কোম্পানীবিলাকে যিবিলাকে বিচাৰি আছিলে যে আমি চাইনাত যাম ইনভেষ্টমেণ্ট কৰিম আমাৰ কোম্পানীবিলাকৰ MNC-বিলাকে ব্ৰাঞ্চ খুলিব আৰম্ভ কৰিলে দেন ফৰেইন ট্ৰেড হ'ল ফৰেইন ইনভেষ্টমেণ্ট হ'ল ডিৰেক্ট মানে FDI যিটো কয় ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্ট হ'ল ঠিক আছে নাও দ্য মষ্ট ইম্পৰ্টেণ্ট ডেষ্টিনেশ্যন ফৰ ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্ট যিবিলাকে এতিয়ালৈকে পৰা নাছিলে চাইনাৰ লগত বিজনেছ কৰিব ট্ৰেড কৰিব তেতিয়া সেই সময়ৰ পৰা কি হৈ গ'ল ফৰেইন কোম্পানীবিলাকে ডিৰেক্টলি ইনভেষ্টমেণ্ট কৰিব চান্স পালে কাৰণ কোম্পানীবিলাকৰো গ্ৰ'থ হ'ল তেতিয়া বিজনেছ কৰাৰ লগে চাইনাৰ লগত আৰু চাইনাৰো কি হ'ল ফৰেইন ইনভেষ্টমেণ্টৰ থ্ৰুৱেদি তাহাঁতৰ ইকনমিটো গ্ৰ' হ'ল তো আল্টিমেটলি এইটো মানে দুটাৰে উইন চিটুৱেশ্যন আছিলে লাৰ্জ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ আৰু ফৰেইন এক্সচেঞ্জৰ এটা লাৰ্জ ৰিজাৰ্ভ তাতে বনিলে অলৰেডি আৰু সেইটোৱে বাকী কাণ্ট্ৰিবিলাকতো তাহাঁতে তেতিয়া ইনভেষ্টমেণ্ট কৰিব পাৰিলে আৰু তেনেকৈ তাহাঁতৰ ইকনমিক চিষ্টেমটো গ্ৰ' কৰিব আৰম্ভ কৰিলে আৰু ড্ৰবেক্সটো আছিলে এইবিলাকৰ পৰা লাহে লাহে কি হ'ল এমপ্লয়মেণ্ট জেনেৰেশ্যনটো কমি গ'ল বহুত বেছিকৈ কি হ'ল আনএমপ্লয়মেণ্ট হ'ব ধৰিলে দেন ফিমেলৰ ৱৰ্কিং কণ্ডিশ্যনটো বহুত মানে শ্ল' আৰু বহুত বেয়া অৱস্থা থাকি গ'ল এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন হ'ল যিমানে ইণ্ডাষ্ট্ৰী বাঢ়ি গ'ল এনভাইৰমেণ্টটো ডিগ্ৰেড হ'ল আৰু ইকনমিক ডিছপেৰিটিজ আহিলে ধনীখিনি ধনী হৈ গ'ল দুখীয়াখিনি দুখীয়া হৈ গ'ল মানে ইমান বেছি সকলোৱে একেলগে ৰাইজ কৰিব পৰা নাছিলে সেই সময়ত গতিকে
সব বস্তুৰে কেতিয়াবা ভাল হ'লে লগে লগে কিছুমান বেয়া চাইডো থাকে সো তেনেকুৱা প্ৰ'জ কনছ দুটাই আছিলে দেন ইণ্ডিয়া আৰু চাইনাৰ ৰিলেশ্যনটো কেনেকুৱা আছিলে ইণ্ডিয়া চাইনা ৱেৰ পাৱাৰফুল নেশ্যনছ ইন এছিয়া বিফৰ ৱেষ্টাৰ্ণ ইম্পেৰিয়েলিজম যেতিয়া ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাক আহাই নাছিলে এছিয়াত তেতিয়া এছিয়াৰ ভিতৰত চবতছে পাৱাৰফুল কাণ্ট্ৰি কোন আছিলে ইণ্ডিয়া আৰু চাইনা সকলো ফালৰ পৰা তেওঁলোক আগবঢ়া আছিলে যদিও আগবঢ়া আছিলে অভাৰলেপিং কেতিয়াও হোৱা নাছিলে চাইনাৰ টেৰিটৰিটো বেলেগ আছিলে ইণ্ডিয়াৰ টেৰিটৰিটো বেলেগ আছিলে কিন্তু দুখনে বহুত সমৃদ্ধশালী ৰাষ্ট্ৰ আছিলে কিন্তু দুখনৰ লগত ফেমিলিয়াৰ নাছিলে ইমান বেছি ৰিলেশ্যন ভাল নাছিলে কিন্তু পিছলৈ 20th চেঞ্চুৰী তাহাঁতে কি কৰিলে নিজৰ চেলেঞ্জবিলাক অভাৰকাম কৰিলে আৰু মানে ইখন কাণ্ট্ৰিৰ লগত ৰিলেশ্যনটো ভাল কৰাৰ ক্ষেত্ৰত এফৰ্ট দিলে দেন তাহাঁতে সেই সময়ত হিন্দী চিনি ভাই বুলি এটা শ্লোগান আৰম্ভ কৰিছিলে কিন্তু বহুত দিনলৈকে নচলিলে যদিও এটা সময়ত খুব ফেমাছ আছিলে সেইটো আৰু তাহাঁতৰ মাজত বৰ্ডাৰ ডিস্পিউট আৰম্ভ হৈ গ'ল মানে কিছুমান অৰুণাচলৰ ক্ষেত্ৰত সেইফালে লাডাখৰ ক্ষেত্ৰত চাইনাই বহুখিনি ক্ষেত্ৰত কিছুমান ডিস্পিউটছ আৰম্ভ কৰিলে দেন তাহাঁতে তিব্বতখন তাহাঁতে নিজৰ কণ্ট্ৰল ল'ব বিচাৰিলে তেতিয়া তিব্বতৰ যিজন লিডাৰ আছিলে দালাই লামা তেওঁ ইণ্ডিয়াত আহি পেলাই আশ্ৰয় বিচাৰিলে তেনেকৈ ইণ্ডিয়া আশ্ৰয় দিয়াৰ পিছত তেওঁলোকে আকৌ ক'লে যে তোমালোকে কিয় আশ্ৰয় দিছা আমাৰ ছভাৰেণ্টি তোমালোকে ইণ্টাৰফেয়াৰ কৰিছা তো তেনেকুৱা ধৰণৰ কনফ্লিক্ট কিছুমান আৰম্ভ হ'ল দেন 1962 আমি গম পাওঁৱে ইণ্ডিয়া চাইনা যেটো এখন ডাঙৰ ওৱাৰ হৈ গৈছে অসমলৈকে আহি গৈছিলে চাইনাৰ আৰ্মিবিলাক ইফালে অৰুণাচল প্ৰদেশ আৰু আকসাই চীন লাডাখত তাতে বহুতখিনি জেগা নিজৰ বুলি তেওঁলোকে হেৰি কৰি ৰাখিছিলে অকুপাই কৰি ৰাখিছিলে তো লাহে 1976 পিছত ৰাজীৱ গান্ধীৰ সময়ৰ পিছত অলপকে তাহাঁতৰ ৰিলেশ্যনটো ভাল হ'বলৈ আৰম্ভ কৰিছিলে ভালৰ ফালে যাব আৰম্ভ কৰিছিলে আৰু নিজে এটা ইনিচিয়েটিভ লৈছিলে যে আমি বৰ্ডাৰ ডিস্পিউটটো অলপমান মানে কথা পাতি পেলাই ঠিক কৰি লওঁ ৰাজীৱ গান্ধীয়ে ভিজিটো কৰিছিলে চাইনাত ডিচেম্বৰ 1988 both government have since taken steps to maintain peace and tranquility তাহাঁতে অলপ নিজৰ ফালৰ পৰা দুখন কাণ্ট্ৰি এফৰ্ট দিলে যে আমি আমাৰ ৰিলেশ্যনটো কি কৰি ৰাখোঁ ভাল কৰি ৰাখোঁ তেতিয়াহে দুখন কাণ্ট্ৰি একেলগে গ্ৰ' কৰিব পাৰিম লগতে আমাৰ এছিয়াৰো গ্ৰ' হ'ব সাউথ ইষ্ট এছিয়াৰো গ্ৰ' হ'ব So agreements have been signed বহুখিনি এগ্ৰিমেণ্ট সাইন কৰে তেওঁলোকৰ মাজত এক্সচেঞ্জৰ কাৰণে সাইন্টিফিক মানে ডেভেলপমেণ্টৰ কাৰণে টেকনলজিকেল কোঅপাৰেশ্যনৰ কাৰণে ট্ৰেডিঙৰ কাৰণে ইভেন পাঞ্চিল নীতি বুলি এখন নীতি এখনো সাইন কৰিছিলে তেওঁলোকে আৰু 30% পাৰ ইয়াৰ তেতিয়াৰ পৰা ইণ্ডিয়া চাইনাৰ ট্ৰেডটো গ্ৰ' কৰিছে এতিয়াও আমি যদি ইণ্ডিয়াত চাওঁ মেক্সিমাম বস্তু আমি এতিয়াও দেখিবলৈ পাওঁ মেড ইন চাইনা হয়নে চ' বাইলেটাৰেল ট্ৰেড হ'ল ঠিক আছে ইমান $1 মিলিয়ন হ'ল লাহে বাঢ়ি গৈ আছে 2017 লৈকে both countries have agreed to cooperate in areas to of potential conflict য'ত কনফ্লিক্ট হোৱাৰ চান্স আছে মতবিৰোধ হোৱাৰ চান্স আছে সেইবিলাক তেওঁলোকে আগতে ডিছকাছ কৰি পেলাই সলভ কৰিছিলে চ' বহুখিনি ক্ষেত্ৰত তেওঁলোকৰ প্ৰব্লেম আছিলে তেওঁলোকে ৱৰ্ক কৰিলে আৰু লাহে এইবিলাক ডিস্পিউটবিলাক তেওঁলোকে সলভ কৰি ট্ৰাই কৰিলে আৰু গ্লোবেল লেভেলতো ইণ্ডিয়া আৰু চাইনাই সিমিলাৰ পলিচি এডপ্ট কৰিলে আৰু মানে এনেকুৱা WTO নিচিনা WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন দুটাই জইন কৰিলে দুখন কাণ্ট্ৰিয়ে আৰু নিজৰ প্ৰব্লেমবিলাক সলভ কৰিলে সো নেক্সট আছে জাপান সেইখিনি সময়ত জাপানেও বহুতখিনি গ্ৰ' কৰিছিলে এজ আ চেণ্টাৰ অফ পাৱাৰ কাৰণ এতিয়াও আমি যদি চাবলৈ যাওঁ ডেভেলপ কাণ্ট্ৰিবিলাকৰ ভিতৰত আমি জাপানৰ নামটো মানে ডিনাই কৰিব নোৱাৰোঁ এখন আইলেণ্ড কাণ্ট্ৰি হৈ পেলাই চাৰিখন সৰু আইলেণ্ড লগ হৈ পেলাই যিখন কাণ্ট্ৰি গঠন হৈছে সেই আইলেণ্ড কাণ্ট্ৰিখন যিখনৰ নিজা ৰিচোৰ্চেছো ইমান নাই তথাপিও ইমানখিনি ইকনমিক ডেভেলপমেণ্ট গোটেই কাণ্ট্ৰিখনৰ ইমানখিনি গ্ৰ'থ তেওঁলোকে কৰিবলৈ সম্ভৱ কৰাইছে বা আগবাঢ়ি গৈছে মেক্সিমাম যদি আমি ব্ৰেণ্ড চাবলৈ যাওঁ আজিকালি আমাৰ খুব ফেমিলিয়াৰ যিবিলাক ব্ৰেণ্ড হয় সোনি পেনাসনিক কেনন সুজুকি এনেকুৱা ধৰণৰ দামী ভাল ব্ৰেণ্ডবিলাক চব ক'ত বিলং কৰে জাপানত বিলং কৰে লিমিটেড নেচাৰেল ৰিচোৰ্চেছ আছে তেওঁলোকৰ একদম কম নেচাৰেল ৰিচোৰ্চেছ আছে যেনেকৈ আমি ইণ্ডিয়াৰ ক্ষেত্ৰত চাবলৈ যাওঁ ইণ্ডিয়াটো বহুত বেছি ৰিচ হয় নেচাৰেল ৰিচোৰ্চেছৰ ক্ষেত্ৰত হয়নে ষ্টিল কিন্তু ইণ্ডিয়া এতিয়াও ডেভেলপিং ষ্টেজতে আছে কিন্তু নিজৰ ইমান লিমিটেড নেচাৰেল ৰিচোৰ্চেছ মানে প্ৰাকৃতিক সম্পদ ইমান লিমিটেড থকাৰ পিছতো ইমান গ্ৰ' কৰিছে ইকনমিকেলি ইম্পৰ্ট তেওঁলোকৰ বহুত বেছি ৰ মেটেৰিয়েলছ ইম্পৰ্ট কৰি পেলাই তেওঁলোকে নিজৰ ইকনমিটো গ্ৰ' কৰে আৰু তেওঁলোকৰ ইমান বেছি ভূমিকম্পৰ বহুত বেছি প্ৰৱণতা বেছি ষ্টিল তেওঁলোকৰ বিল্ডিংবিলাক ভূমিকম্প যিমান ডাঙৰ আহিলেও কলাপছ নকৰে হয়নে চ' কিমান ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ এজ অফ 2017 জাপান ইজ দ্য থাৰ্ড লাৰ্জেষ্ট ইকনমি যদি আমি 2017 চনৰ চাব যাওঁ ইকনমিৰ হেৰিটো হিচাপত তেতিয়া তেওঁলোক কি হয় গোটেই ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট হয় আৰু only Asian member of G7 মানে যিখন 7খন কাণ্ট্ৰি আছে মেম্বাৰ কাণ্ট্ৰি তাৰ ভিতৰত এছিয়াৰ ভিতৰত only এখনে আছে সেইখন আছে জাপান আৰু ৱৰ্ল্ডৰ ভিতৰত 11th most populous nation only nation to experience destruction from nuclear bomb আৰু প্ৰথমবাৰৰ কাৰণে মানে প্ৰথম আৰু শেষবাৰৰ কাৰণে এতিয়াতো আৰু সেকেন্ড কেতিয়াও ব্যৱহাৰ হোৱা নাই সেকেন্ডবাৰ আমেৰিকাই কি কৰিছিলে ৱৰ্ল্ড ৱাৰ সময়ত হিৰোশ্বিমা আৰু নাগাসাকি জাপানৰ দুখন গাঁৱত কি কৰিছিলে বম দি দিছিলে আৰু তেওঁলোকে তাৰ কনচিকুৱেন্স এতিয়াও পায় বহুতৰ এতিয়াও কিছুমান অসুখ হয় সো সেইটো তেওঁলোক অনলি ওৱান নেশ্যন আছিলে এতিয়ালৈকে এইটো এক্সপেৰিয়েন্স কৰা সেকেন্ড লাৰ্জেষ্ট কন্ট্ৰিবিউটৰ টু দা UN's ৰেগুলাৰ বাজেট এণ্ড এট নিয়াৰলি 10% গোটেই UN ৰ বাজেটত তেওঁলোকে 10% তেওঁলোকে কন্ট্ৰিবিউট কৰে ৰেগুলাৰলি
has a security alliance with US since 1951. 1951 পৰা US ৰ লগত কিন্তু তেওঁলোকৰ এটা বৰ্তমান বহুত ভাল ৰিলেশ্যন, তেওঁলোকৰ security alliance আছে। Article 9 of the Japanese Constitution renounces war and use force in the international disputes. Military expenditure is 1% of GDP, yet Japan ranks as the 7th largest military spender. তাহাঁতে কি কৰে 7 নম্বৰ কান্ট্ৰি যোনে মানে মিলিটাৰী স্পেন্ড কৰা হিচাপত যদি চাবলৈ যাওঁ, যেনেকৈ আমেৰিকা আছিলে 1 নম্বৰ, ইউৰোপিয়ান ইউনিয়ন 2 নম্বৰ আছিলে। দেন আছে আমাৰ সাউথ কোৰিয়াও বহুত বেছি ফেমাছ হয়, আৰু সাউথ কোৰিয়াৰ বহুত বেছি কন্ট্ৰিবিউশন আছে ইকনমিক, হয় না? সাউথ কোৰিয়ান পেনিনচুলা was divided into South Korea, Republic of Korea, আৰু North Korea। দুখন কান্ট্ৰিত ভাগ হৈ গৈছে আজিকালি at the end of World War II। 38 parallel বুলি কয়, তেওঁলোকৰ যে বাউণ্ডাৰী আছে সেইটো 38 parallel বুলি কয় সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়াৰ মাজত। The Korean War and Cold War dynamics intensified rivalries between the two Koreas. Both Koreas became UN members on 17 September 1991. UN or member হয় দুখন কান্ট্ৰিয়ে, ঠিক আছে? South Korea emerged as a significant power in Asia, experiencing rapid economic development from the 1960s to 1980s, known as the Miracle on the Han River, Jutelko River. South Korea joined the OECD in 1996 with the 11th largest economy and the 10th largest military expenditure. So 11th largest economy hoy aru military expenditure khata telok ase 10 number. 2016 sanar jodi ami human development report khon sabol jao, South Korea ke number ase 18 নম্বৰ, য'ত কি ইণ্ডিয়া বহুত পিছত থাকে। গতিকে সেই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে বহুত বেছি আগবাঢ়ি যোৱা এখন কাণ্ট্ৰি হয় বা ইকনমি হয়, ঠিক আছে? এডিশ্যনেল কণ্ট্ৰিবিউটিং ফেক্টৰ্ছ ইনক্লুডিং export orientation strong, redistribution of policies, public infrastructure তেওঁলোকৰ বহুত বেছি highly developed হয়, আৰু effective governance বহুত ধুনীয়া হয় তেওঁলোকৰ। South Korean brands like Samsung, LG, মানে হুণ্ডাই পঢ়াইটো একচুৱেলি হাইণ্ডে বুলি প্ৰনাউন্স কৰে তেওঁলোকৰ তাত, ৱেল ন'ন ইন ইণ্ডিয়া। আমি যদি চাবলৈ যাওঁ, এতিয়া যদি আমি ইলেক্ট্ৰনিক্স কিনো, চেমচাং আৰু LG আমি মানে চবতছে বেছিকৈ প্ৰিফাৰ কৰোঁ। নিউমেৰাছ এগ্ৰিমেণ্টছ বিটুইন ইণ্ডিয়া এণ্ড চাউথ কোৰিয়া ইণ্ডিকেট গ্ৰ'য়িং কমাৰ্চিয়েল এণ্ড কালচাৰেল টাইজ। এতিয়া ইণ্ডিয়াৰ লগতো বহুত ভাল ৰিলেশ্যন আছে চাউথ কোৰিয়াৰ। ত' আমি এই চেপ্টাৰটোত মেইনলি ইউৰোপিয়ান ইউনিয়ন, আছিয়ান, আৰু তাৰপিছত আমি চাইনা পঢ়িলোঁ এজ আ ৰাইজিং ইকনমি, ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি। দেন আমি পঢ়িলোঁ জাপান, এণ্ড দেন পঢ়িলোঁ আমি সাউথ কোৰিয়া। চ' এই চেপ্টাৰটোত ইমানখিনি আছিলে, ইম্পৰ্টেণ্ট হয় চেপ্টাৰটো, ভালকৈ পঢ়িবা। আই হোপ তোমালোকৰ ভালকৈ এইখিনি সময়ৰ ভিতৰত গোটেইটো ৰিভিজন হৈ গৈছে। ত' নেক্সট তোমালোকে কোনটো চেপ্টাৰ বা কোনটো টপিকৰ ওপৰত এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰা কমেণ্ট কৰিবলৈ নাপাহৰিবা, আৰু কিবা যদি তোমালোকৰ ক'ব লগা আছে কমেণ্টত লিখি থৈ যাবা, ঠিক আছে? থেংক ইউ ছ' মাছ, বাই বাই।